আজিৰ পৰা ই ৰিক্সাৰ ৰেজিষ্ট্ৰেশ্যন অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হ'ব আৰু যেনে যোৱা বছৰো আমি আসাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড গভৰ্ণমেণ্ট অফ আসামৰ আণ্ডাৰত আমি ই ৰিক্সা দিছিলোঁ। এই বছৰ আমি প্ৰথমতে ফৰ্ম বনাইছিলোঁ এই কাৰণে যে এটা পাব্লিচিটি হ'ব, মানুহে গম পাব বুলি। তো বিভিন্ন জেগাত এতিয়া মানুহ গম পাই গৈছে, বহুত হাজাৰ হাজাৰ মানুহে আমাক আগবাঢ়ি আহিছে, তেওঁলোকে এতিয়া অনলাইনত ৰেজিষ্ট্ৰেশ্যনত এপ্লাই কৰাৰ কাৰণে। তো অনলাইন ৰেজিষ্ট্ৰেশ্যন ডিচেম্বৰৰ 1 তাৰিখৰ পৰা ডিচেম্বৰৰ 30 তাৰিখলৈকে ৰেজিষ্ট্ৰেশ্যন হ'ব। আৰু অনলাইন ৰেজিষ্ট্ৰেশ্যন মনত ৰাখিব, আপোনালোকে কৰিব লাগিব www.linguisticminority.in কৰিব লাগিব। আকৌ ৰিপিট কৰিছোঁ, www.linguisticminority.in। এই যেতিয়া আপুনি ছাইটত গৈ পেলাই খুলিব, খুব ইজিলি আপোনাৰ খোলা যাব আৰু বহুত কমপ্লিকেটেড নহয় আপোনাৰ মানে কি বুলি কয় এপ্লিকেশ্যন ফৰ্মটো। আপোনালোকে মোবাইলতো খুলিব পাৰে বা যিকোনো কম্পিউটাৰ কিয়স্কত খুলিব পাৰে। নিজৰ কম্পিউটাৰত খুলিলে ভাল, যে আপোনাৰ তেতিয়া পইচা খৰচ নাযায়, কাৰণ কিয়স্কত গ'লে হয়তো এটা কিয়স্কৰ যিসকল চলায় তেওঁলোকে এটা সৰু এমাউণ্ট ল'ব পাৰে, কিন্তু আমি প্ৰিফাৰ কৰিম যে আপোনালোকে মোবাইলত খুলিব। আৰু মোবাইলত যেতিয়া ৰেজিষ্টাৰ্ড হৈ যাব, আপোনালোকে এটা আইটেমৰ কাৰণে এজনে কৰিব। যদি ভাবিছে যে আপুনি ই ৰিক্সাৰ কাৰণে কৰিব বিচাৰিছে, তো ই ৰিক্সাৰ কাৰণে এপ্লাই কৰিব। যদি আপুনি মপেড বিচাৰিছে, তো মপেডৰ কাৰণে কৰিব। আৰু প্ৰথমতে এটা কথা মনত ৰাখিব যে যেতিয়া আপুনি আধাৰ কাৰ্ড দিব, আধাৰ কাৰ্ডৰ নাম্বাৰ দিব, আধাৰ কাৰ্ডৰ নাম্বাৰটো কিন্তু ভেৰিফিকেশ্যন হ'ব। সেইকাৰণে এটা আধাৰ কাৰ্ডত এজনে মানে এপ্লাই কৰিব পাৰিব। আৰু আধাৰ কাৰ্ডটোত এটা আধাৰ কাৰ্ডত আপুনি দুটা আইটেম আপুনি এপ্লাই কৰিব নোৱাৰে। আৰু তেনেকৈ আপুনি নিজৰ মোবাইল নম্বৰ দিব লাগিব। এটা মোবাইল নম্বৰত আপুনি এটাই আপুনি ৰেজিষ্টাৰ কৰিব পাৰিব। সেইকাৰণে আমাৰ ডাবল চেক আমি ৰাখিছোঁ। ডাবল চেক এইকাৰণে ৰাখিছোঁ, নহ'লে এজন ব্যক্তিয়ে 2বাৰ 3বাৰকৈ এপ্লাই কৰে, এইটো এটা ৱেষ্ট হৈ যায়। আমি স্ক্ৰুটিনি কৰাৰ সময়তে বহুত প্ৰব্লেম হয়। তেনেকৈ আমি চেষ্টা কৰিছোঁ, আমাৰ ছফ্টৱেৰটো এনেকুৱা ডেভেলপ কৰা গৈছে যে আমি ডুপ্লিকেশ্যন বা আমাৰ ভেৰিফিকেশ্যন বা আমাৰ ধৰক মিছা কোনোবাই দি আছে, তথ্য দি আছে, সেইখিনি ধৰাৰ কাৰণে আমি এনেকুৱা ধৰণৰ ডিজাইন কৰা গৈছে আমাৰ ছফ্টৱেৰ, যে বহুত ইজিলি আমি মানে এপ্লিকেণ্টছবিলাকৰ লিষ্ট আমি বনাব পাৰিম। আৰু সেই এপ্লিকেণ্টছৰ লিষ্ট যেতিয়া আহি যাব, তাৰ পৰা বাছনি কৰা হ'ব। সেইকাৰণে মই অনুৰোধ কৰিম যে এজন ব্যক্তি এটা আইটেমৰ কাৰণে এপ্লাই কৰিব আৰু এবাৰ এপ্লাই কৰিব। দ্বিতীয়টো কথা হ'ল যে এই ই ৰিক্সা আৰু মপেড যে দিয়া হ'ব, এয়া ভাষিক সংখ্যালঘু মানুহসকলৰ কাৰণে দিয়া হৈ আছে। সেইকাৰণে যিসকল ধাৰ্মিক সংখ্যালঘু আছে, তেওঁলোকে কিন্তু এপ্লাই কৰিব নালাগে। ধাৰ্মিক সংখ্যালঘু বুলি ক'লে যিসকল ইছলাম ধৰ্মীয় মানুহ আছে, বুদ্ধিষ্ট ধৰ্মীয় মানুহ আছে, খ্ৰীষ্টান ধৰ্মৰ মানুহ আছে, বা ধৰক জৈন আছে বা শিখ আছে, পাৰ্চী আছে, তেওঁলোকে এপ্লাই কৰিব নালাগে। ইয়াতে খালি ভাষিক সংখ্যালঘুসকলে এপ্লাই কৰিব। আৰু এটা কথা হ'ল যে অনলাইনত আপোনালোকে আপোনাৰ ড্ৰাইভিং লাইচেন্সটো আপলোড কৰিব লাগিব। এইকাৰণে কাৰণ আমি বিচাৰি আছোঁ যিসকলে এপ্লাই কৰিব এপ্লিকেণ্টছ, তেওঁলোকে নিজে গাড়ীখন চলাব লাগিব। ই ৰিক্সাই হওক বা মপেডেই হওক, তেওঁ নিজে চলাব লাগিব। তেওঁ এইটো ক্ৰয় কৰাৰ পিছতে কাৰোবাক ভাড়াত চলাব বা বিক্ৰী কৰি দিব, সেইটো নহয়। সেইকাৰণে আমি সেই প্ৰভিজনটো ৰাখিছোঁ যে যিসকলে নিজে চলাব ই ৰিক্সা, নিজে চলাব মপেড, আৰু নিজে মানে তেওঁৰ আনএমপ্লয়মেণ্ট প্ৰব্লেমটো ছল্ভ কৰিব বিচাৰিছে, তেওঁলোকক আমি সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। সেইকাৰণে মনত ৰাখিব যে ইকনমিকেলি যিসকল একদম খুবেই গৰীব, তেওঁলোকে যেন আগবাঢ়ি আহে। আৰু আমি তাতে কৈ দিছোঁ যে 3 লাখ টকাৰ তলত যাৰ গ্ৰছ এনুৱেল ইনকাম ফেমিলিৰ, তেওঁলোকে এপ্লাই কৰিব লাগে। যিসকল একদম দৰিদ্ৰ মানুহ, তেওঁলোকে এপ্লাই কৰিব লাগে। কোনোবাই ভাবিছে যে আমি এপ্লাই কৰিম, পাই গ'লে তাৰপিছতে মানে আপোনাৰ আমি ভাড়াত চলাব পাৰিম বা বিক্ৰী কৰিব পাৰিম, এইটো এইবছৰ একদমেই নোৱাৰিব। এইকাৰণে আমি টোটেলি ভেৰিফিকেশ্যন চিষ্টেম ৰাখিছোঁ। পিছত যদি ধৰা খাই যায়, তেতিয়া হয়তো লাজো পাব পাৰে বা ক্ৰিমিনেল অফেন্সো হ'ব পাৰে। সেইকাৰণে মই অনুৰোধ কৰিম যে আপোনালোকে সমাজ ব্যৱস্থাটো আৰু ভাল কৰিবৰ কাৰণে, যিসকল নিবনুৱা সমস্যাত ভুগি আছে তেওঁলোকৰ সহায় কৰিবৰ কাৰণে, প্ৰকৃত যিসকল দুখীয়া তেওঁলোকে যেন এপ্লাই কৰে, আৰু যিসকলে হয়তো বেলেগ কাম কৰি খাব পাৰিব, তেতিয়াহ'লে তেওঁলোকে এপ্লাই কৰিব নালাগে। মই আশা কৰিছোঁ যে এই মিছনটো আমাৰ ছাকচেছফুল হ'ব। 1 ডিচেম্বৰৰ পৰা আকৌ কৈ আছোঁ যে অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হ'ব আৰু 30 ডিচেম্বৰত শেষ হৈ যাব, আৰু তাৰ পিছতে আমাৰ বাছনি আৰম্ভ হ'ব।